মোৰ বন্ধু বান্ধৱীসকল কেনে আছে ভালে আছে নিশ্চয় আজি মই এই কণ ল'ৰা ছোৱালীকেইটাক লৈ পেলাই মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু যদি ভাল লাগে তেনেহ'লে নিশ্চয় তেওঁ ছোৱালী এইটো ছোৱালী সেইটো বাবু তো তেওঁ ছোৱালী বুলি পৰিচয়টো দিলে আপোনালোকে পালেই এতিয়া কথা হ'ল কি মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ সঁচাকৈ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব আৰু ঠিকছে শ্বেয়াৰ কৰিব কাৰণ সকলোৱে পাওক আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব প্ৰথমতে তোমাক সোধো তোমাৰ নামটো কি মা নমস্কাৰ মোৰ নাম শ্ৰী মনুস্মিতা দাস মই ক শ্ৰেণীত পঢ়ো মোৰ স্কুলখনৰ নাম পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয় তুমি কবিতা জানানে জানা যিকোনো এটা কবিতা গাই দিয়াচোন দিয়া কল কঁঠাল কমলা খাই যোৱা ৰমলা আম জাম লেচু খাম মিঠা মিঠা সোৱাদ পাম পকা পকা বগৰী টপ টপ সৰে ৰুমি আৰু জুমিয়ে কোচ পাতি ধৰে ধুনীয়া ধুনীয়া স্কুলত তোমাক মাষ্টৰনী কি বুলি কয় এইটো ৰিংকু ছোৱালীটো বৰ শান্ত দে বা সঁচানে বা ধুনীয়া 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 দিয়া বহা তুমি তোমাৰ নাম কি মা মোৰ নাম শ্ৰী নন্দিনী বেজবৰুৱা নিশ্চয় নিশ্চয় তোমাৰ স্কুলৰ নাম কোৱা পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয় হয় তুমি কিবা গান গাব জানানে জানো গোৱা এটা কবিতা গাব দিয়া কবিতা এটা গোৱা পখিলাই পাখি মেলি নাচে উৰি হুৰি আধা বোলা কলিটিয়ে চাই ঘূৰি ঘূৰি একেলগে হেলো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাখি মেলি দিলে পাখি মেলি কলিটিয়ে জগমগ কৰে ওলাওতে পখিলাই মন ভৰি পৰে ধুনীয়া ধুনীয়া সুন্দৰ তোমাক স্কুলত ৰোল নম্বৰ কিমান তোমাৰ বা ধুনীয়া দেই বহা এতিয়া মা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিকা বেজবৰুৱা ধুনীয়া ধুনীয়া বাৰু ঠিক আছে মই আৰু স্কুলৰ পৰিচয়টো নলওঁ তুমি কিবা গান গাব জানানে জানো দিয়াচোন এটা গান শুনাই দিয়া দিয়া যিকোনো গান এটা গাই দিয়া मुझे किसा मनू तेरी जरूर जे तू बन गया बात दिल की नजरों की सोच तेरा रहा हो तेरी कसम तेरे बिन नालो न लेगे को बिनम तुझे कितने ना जहाने लगे हम ধুনীয়া 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 সুন্দৰ হৈছে দিয়া বহা সুন্দৰ সুন্দৰ বাবু তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী ঋতুপন চহৰীয়া তুমি কোন স্কুলত পঢ়া মই গুৰুকুল জাতীয় বিদ্যালয় নিশ্চয় আজি কিয় নগলা তুমি স্কুল খোলা আছিলে আজি মানে আমাৰ স্কুল খেলা হৈ আছে ধুনীয়া ধুনীয়া দিয়াচোন তুমি গান গাব জানানে কিবা জানো দিয়া গোৱা হাঁহি হাঁহি গোৱা ধুনীয়াকৈ একদম मुझको इतना बताए कोई कैसे तुझसे दिल में लगाए कोई रब्बा ने तुझको बनाने में कर दी है उसने की खाली तिजोरिया गजल की सिलाई से लिखी বঢ়িয়া है तूने जाने कितनों की लव स्टोरिया केसरिया तेरा इश्क है पिया रंग जाऊं जो मैं हाथ लगाऊं দে সঁচাকৈ ধুনীয়া লাগিল আমি এই কণ ল'ৰা ছোৱালীকেইটাৰ পৰা আমি এইখিনি শুনিবলৈ পালোঁ এওঁ কবিতা গালে তেওঁ এটা ধুনীয়া হিন্দী গান গালে তেওঁ এটা হিন্দী গান গালে আৰু তেওঁৰ গানটোত সকলোৱে মানে একযোগ হৈ কিনে গানটো গালে সঁচাকৈ ভাল লাগিল আৰু তোমালোকক মই একো নুসুধোঁ তথাপিও নামটো সোধোঁ মা তোমাৰ নামটো কি নামটো কৈ দিয়া নোকোৱা লাজ লাগিছে তোমাৰ বাবু কি নাম তোমাৰ ধুনীয়া
অঁ তোমালোকে নাচিব জানানে জানো দিয়াচোন কিবা এটা এনে নাচা গান গাই গাই কিনে নাচা দিয়া নাচা মা বুকুতে তোৰ লগতে মই মৰিম তুমিও নাচা ইফালে তুমি কি কথা কৈ থাকা তুমি ইমানে কিয় ধুনীয়া মই সঁচা এয়া আমাক নাচি দেখুৱাব তেওঁলোকে দিয়া নাচাচোন তুমি গান এটা গাই দিয়া এওঁলোকে নাচ नजरों से नजरों को चुराए আহ ये या तेरी जो নাচা একো নহয় নাচি দিয়া লাজ লাগিব লগা নাই रब जो गोसीदा है उसको निहारे तू और जो गर्विदा है उसको ताले तू तेरी झलक सरफी सिवल्ली नैना मदक बर्फी तेरी झलक सरफी सिवल्ली नैना मदक बर्फी সুন্দৰ এয়া আপোনালোকে পালে এওঁলোকৰ মানে নিজৰ মানে অলপমান এনে ৰং ধেমালি আচলতে ইয়াতে এওঁলোকে তাৰমানে উমলিয়াইছিলে উমলি থাকোঁতে মই আহি পালোঁ মই বোলো ৰকচোন কোন ল'ৰা ছোৱালীকেইটাই কিনো কৰি আছে আজি স্কুল বন্ধ আছে আচলতে তেওঁলোকৰ স্কুলত খেল চলি আছে আচলতে গুৰুকুল জাতীয় বিদ্যালয় খোলা আছে আজি খোলা থাকিলেও তেওঁ মানে যোৱা নাই খেল চলি আছে খেল নিদিয়াৰ কাৰণে আজি এনে অসমীয়া মিডিয়ামবিলাক চব বন্ধ হৈ আছে তেওঁলোকে স্কুলত যোৱাই নাই তো সেইকাৰণে মানে ভাবিলোঁ যে মই অলপ উঠি যাওঁ যাই পেলাই এওঁলোকক লৈ এটা ভিডিঅ' বনাওঁ চাওঁচোন কোনে কিমানখিনি প্ৰতিভা আছে এনেই আৰু ধেমালি ৰং ধেমালিতে আৰু আপোনালোকৰ ঘৰৰ ওচৰে পাজৰেও বা আপোনালোকৰ ঘৰতো সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকেও এনেকৈ ধেমালি ফূৰ্তি কৰে বা কিবা কিবি কৰে তো সঁচাকৈ সৰু সৰু ল'ৰা ছোৱালীক লৈ পেলাই অলপ মানে কি হয় মানে মনত যিখিনি খং কষ্ট দুখ বা চিন্তা সকলো দূৰ হৈ যায় এওঁলোকক পালে আচলতে সঁচাকৈ আপোনালোকৰ ওচৰ চুবুৰীয়াৰো ল'ৰা ছোৱালী আছে নিশ্চয় তেওঁলোকৰো এনেকুৱাই তো প্লিজ আপোনালোকে চাওক সুন্দৰভাৱে চাওক আৰু চাই যদি ভাল পায় তেনেহ'লে নিশ্চয় কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ নমস্কাৰ